এটা কথা কি জানে না, আমি প্ৰতিজন মানুহে কি কৰোঁ, আমাৰ লগত সুখে দুখে আমি বহুত মানুহ থাকে আমাৰ ওচৰত। কিছুমানে হয়তো মানে খন্তেকত আহি আপোনাক লগ দিছে আৰু হঠাৎ নোহোৱা হৈ গৈছে। কিছুমান হয়তো আপোনাৰ লগত থাকি আপোনাৰ পৰা মাজতে মাজতে এৰি দিছে। আৰু কিছুমানে হয়তো আপোনাৰ লগত বৰ্তমানো আছে। আৰু কিছুমান এনেকুৱা মানুহ আছে য'ত নেকি আপোনাৰ লগতে আছে, আপোনাৰ লগতে খাইছে, আপোনাৰ লগতে থাকে, তাৰপিছত আপোনাৰে বিৰোধিতা আনৰ লগত কৰে। তেনেকুৱা মানুহ আছে। আছেনে আপোনাৰ? আৰু এনেকুৱা মানুহবিলাক এই আজিৰ নহয়, এইবিলাক মানুহ সৃষ্টি হওঁতে মানুহৰ দুটা ৰূপ এই পৃথিৱীত নামি আহিছে, আৰু সেই দুটা ৰূপ বৰ্তমান চলি আছে আৰু ভৱিষ্যতেও চলি থাকিব। এইবিলাক হৈছে কূটনীতি আৰু সৎনীতি। কূটনীতি সৎনীতিৰ বিৰোধিতা কৰিবৰ কাৰণে কূটনীতি জন্ম হৈছে, আৰু কূটনীতিটো চব ক্ষেত্ৰতে থাকে, আৰু সেই কূটনীতিটো জন্ম আদিৰে পৰা চলি আহি আছে। এতিয়া শুনক যে আমি বহুত মানুহ থকাৰ পিছতো আমাৰ যেতিয়া নিজৰ বিপদ হ'ব, প্ৰব্লেম হ'ব, কিন্তু তেতিয়া হেজাৰ মানুহ আপোনাৰ ওচৰত আছে, কিন্তু আপোনাক সহায় কৰিবৰ কাৰণে কোনো অহা নাই, আৰু কোনেও আমাক সহায় কৰা নাই। তেতিয়া আপুনি নিজৰ লগত নিজে যুদ্ধ কৰিব লাগিব। আৰু যদি সেইখিনি সময়ত আপুনি হাৰ মানিছে, তেতিয়াহ'লে আপোনাৰ জীৱন চেছ। আৰু তেনেকুৱা হৈছেনে বাৰু আপোনাৰ? আৰু তেতিয়া কোনে সহায় কৰে জানেনে? একমাত্ৰ ভগৱানে সহায় কৰে আপোনাক। আৰু ভগৱানে সহায় কৰে এইটো কি হয়, কেতিয়াৰ পৰা হৈ আহি আছে জানেনে? যেতিয়া মহাভাৰতত পাঁচ পাণ্ডৱৰ মাজত, সেই যেতিয়া পাণ্ডৱ আৰু কৌৰৱৰ মাজত যেতিয়া পাশা খেলৰ আহ পাশা খেল খেলিছিলে, আৰু পাশা খেলত যেতিয়া পাণ্ডৱে হাৰিছিলে, আৰু সেই ৰাজসভাৰ মাজত যেতিয়া দ্ৰুপদীক সেই বস্ত্ৰ হৰণ কৰিবৰ কাৰণে কৌৰৱে আদেশ দিছিলে, আৰু তেতিয়া সেই পাঁচ পাণ্ডৱে একো কৰিব পৰা নাছিলে, আৰু তেতিয়া তাত সেই সভাখনৰ মাজত বহুত মানুহ আছিলে, কিন্তু কোনেও সহায় কৰিব বিচৰা নাছিল। কিন্তু তেতিয়া কোনে সহায় কৰিছিলে জানেনে? ভগৱান শ্ৰীকৃষ্ণই। আৰু ভগৱান শ্ৰীকৃষ্ণক যেতিয়া আৰাধনা কৰিছিলে, তেতিয়া ভগৱান শ্ৰীকৃষ্ণই তেওঁক বস্ত্ৰ দি তেওঁৰ লজ্জা নিবাৰণ কৰিছিলে। কিন্তু তেতিয়া চাওকচোন, ইমান মানুহ আছিল, কিন্তু বিপদৰ সময়ততো কোনো নাই, কোনেও সহায় নকৰিলে, আৰু বিপদত পেলাইহে দিছিলে। সেইকাৰণে এটা কথা জানিব, আপোনাৰ ওচৰত থকা মানুহে আপোনাক কেতিয়াবা বিপদত পেলাই দিব পাৰে, কিন্তু বিপদৰ পৰা সহায় কৰিবৰ কাৰণে ভগৱান আছে। গতিকে আপুনি কেতিয়াও মানুহৰ কাৰোবাক আশা কৰি আপুনি সেই বিপদত পৰি কিনে থাকি লাভ নাই। আপুনি